চেয়াৰমেন সেই নিযুক্তি কমিটিৰ আমি ভাবিব পাৰোঁনে যে যিখিনিক আপোনালোকে নিযুক্তি দিব সময়মতে দৰমহা পাব সময়মতে তেওঁলোক কোনো আন্দোলন নকৰাকৈ সকলোখিনি প্ৰাপ্য তেওঁলোকৰ মানে হাতত পৰিব বুলি চক আপোনালোকে আশীৰ্বাদ কৰক সবৰে আশীৰ্বাদ বিচাৰিছোঁ এতিয়ালৈকেতো ঠিকে চলি আছে গতিকে এটা সিদ্ধান্ত আমি লৈছোঁ 1 লাখ নিযুক্তি দিম বুলি কৈ ইতিমধ্যে আমি আগু বাঢ়িছোঁ আৰু সময়মতে সঠিকভাৱে কামবিলাক আগবাঢ়ি গৈছে হ'ব আৰু সকলোখিনি ঠিকে থাকিলে আমাৰ আমি ভালভাৱে কামখিনি কেতিয়া মানে ভিতৰত আপোনালোকে নিযুক্তি দিয়াৰ কথা ভাবিছে এইটো প্ৰচেছ এতিয়া আমি গোটেইখিনি আমি এটা 1 লাখ বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ পৰা পোষ্টবিলাক তেওঁলোকে আমাক দিছে আমি আচলতে এইটো কথা মই আৰু স্পষ্ট হৈ কৈছোঁ দেই এই নিযুক্তি অন্তৰ্গত আমাৰ দুটা কথা আছে 1 নম্বৰতে হ'ল যিটো আমি পোষ্টবিলাক আমি কৈছোঁ চাকৰিবিলাক মানে এনেকুৱা ধৰণৰ হ'ব লাগিব যে যিবিলাকে গ'লে আমাৰ গোটেই মানে প্ৰশাসনিক আৰু দক্ষতাটো বৃদ্ধি হয় মানে গোটেই এডমিনিষ্ট্ৰেশ্যনটো গিয়াৰ আপ হয় আমাৰ এনেকুৱা কিছুমান পোষ্ট আছে যিবিলাক পোষ্টবিলাক ফিল আপ নকৰাৰ কাৰণে আমি ধৰক কিছুমান বাধাপ্ৰাপ্ত হৈ আছোঁ কাম কাজ কৰিবৰ কাৰণে আমি নতুনকৈ ব্লকবিলাক বনাইছোঁ ডিষ্ট্ৰিক্টবিলাক বনাইছোঁ এতিয়া ইঞ্জিনিয়াৰিং কলেজবিলাক বনাইছোঁ মেডিকেল কলেজ হ'ব সেইবিলাকৰ পোষ্টবিলাক সামৰিব আৰু ইয়াৰ উদ্দেশ্য দুটা এফালে হৈছে এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি আনফালে হৈছে নিযুক্তি এই দুটা আমি উদ্দেশ্য হাতত ৰাখিছোঁ 1 লাখ জব এনেকুৱা হ'ব যে গোটেই প্ৰশাসনটো মেচিনাৰীটো গিয়াৰ আপ কৰিব এইটো মানে কো টাৰ্মিনাছ গোটেই বস্তু সেইটো এটা উদ্দেশ্য সেইকাৰণে সেইখিনি ষ্টেপছ লোৱা হৈছে আমি ইমান ভাবি চিন্তি এইখিনি কাম কৰিছোঁ যে ভৱিষ্যতে যাতে এই মানুহখিনি এটা যিখিনি সংস্থাপন পাব সংস্থাপিত হ'ব সেই মানুহখিনি এটা ৱৰ্ক ফ'ৰ্চ এটা হয় গোটেই মানে এডমিনিষ্ট্ৰেশ্যনটো আমাৰ গিয়াৰ আপ কৰিব পাৰে সেইটো এটা উদ্দেশ্য আৰু আমি পাৰিম বুলি সিদ্ধান্ত ভাবিছোঁ কিমান দূৰ আগবাঢ়িছে বহুত দূৰ আগবাঢ়িছে আমি ইতিমধ্যে গোটেইখিনি আমি আহিছে প্ৰথম ষ্টেপত আমি বেটেলিয়ন কেইটাৰ নিযুক্তি আৰম্ভ হ'ব তাৰপিছত লাহে লাহে বিভাগবিলাকে আচলতে কি হৈছে এইটো এটা ডাঙৰ কাৰণে প্ৰত্যাহ্বান এইটো এটা বিগ চেলেঞ্জ কাৰণ মই যেতিয়া কমিটিত প্ৰথমখন মিটিঙত বহিছিলোঁ মই বিষয়াসকলক এইটো কথাই কৈছোঁ যে এই গোটেই মেকানিজমটো ট্ৰান্সপাৰেণ্ট হ'ব লাগিব স্বচ্ছভাৱে নিকাভাৱে পৰিচালনা হ'ব লাগিব কোনো ধৰণৰ তাত মানে হেৰি থাকিব নালাগিব আখুৱা থাকিব নালাগিব সেইটো এটা কথা গতিকে এটা ডাঙৰ চেলেঞ্জ আৰু কোনটো বিভাগত হাইয়েষ্ট এপইণ্টমেণ্ট হোৱাৰ সম্ভাৱনা আছে এতিয়া মই আপোনাক একজেক্টলি মানে ডেটটো মানে আপোনাৰ ডাটাটো আপোনাক মই নকওঁ কাৰণ মই আজি এটা কৈ দিম কাইলৈ হয়তো কিছু খালখলি হৈ যাব যেতিয়ালৈকে এডভাৰটাইজমেণ্ট নোলাব সেইটোলৈকে ডাটাটো মই একদম একুৰেট মই আপোনাক ক'ব নোৱাৰিম কিন্তু এইটো মানে মই এইটোৱে আপোনাক কৈ গ'লোঁ যে এপইণ্টমেণ্ট হ'বই সেইটো মানে হ'ব কিন্তু আপোনালোকৰ প্ৰতিশ্ৰুতি আছিল 2022 বোলে কৈ যিবিলাক এৰেঞ্জেড তেওঁলোকে সুন্দৰভাৱে কামখিনি তেওঁলোকে আপুনি বেয়া নাপাব মই কথা এটা কওঁ যেতিয়া আমাৰ অসমত চাকৰি ওলায় তেতিয়া এখন বজাৰ বহে আৰু প্ৰায়ে বিতৰ্ক হয় ক'ৰবাত কেতিয়াবা ধৰক আপুনি দেখিছেই যে সৰ্বানন্দ সোণোৱালেও বহুত নিকাকৈ চাকৰি দিবলৈ চেষ্টা কৰিছিল তেওঁ চৰকাৰৰ কাৰ্যকালত কিন্তু ইমান এটা ডাঙৰ এছআই কেলেংকাৰী সংঘটিত হৈ গ'ল পিছত ধৰা পৰিছে সেইটো বেলেগ কথা APSCৰ যেনেকৈ তেওঁ সদনাম গোটাইছিল তেনেকৈ আকৌ এছআই কেলেংকাৰীত তেওঁ বদনামো গোটালে খুব ডাঙৰ ৰাজনৈতিক নেতা বা কোনোবা আমোলা বিষয়াবোৰ জড়িত হৈ পিছত জেলৰ ভাত খাবলগীয়া হৈছে আমি দেখিলোঁ এই যে আপোনালোকে 1 লাখ নিযুক্তি দিব আপুনি ক'ব পাৰিনে বিত্তমন্ত্ৰী হিচাপে যে সঁচাকৈ সম্পূৰ্ণ একদম স্বচ্ছ আৰু নিকা হ'ব কোনো তাত ৰাজনৈতিক স্বজন ট্ৰোষণ এইবিলাক নহ'ব সঁচাকৈ যোগ্য আৰু মেধাজনে ইয়াত চাকৰি পাব চক আমি আচলতে প্ৰথমখন সভাতে মই গোটেই ইয়াত গাইডলাইন আকাৰে আমি দি দিছোঁ যে সেইকাৰণে আচলতে নহ'লেতো আমি দৌৰাদৌৰিকৈ দিবই পাৰিলোঁহেঁতেন আমি এই সময়খিনি কিয় ল'লোঁ যে সময়খিনি এইকাৰণে ল'লোঁ যে আমি বিভাগবিলাকত ইঞ্জিনিয়াৰিং বিভাগত যাতে তেওঁলোকে ইঞ্জিনিয়াৰিং তেওঁলোকে টেকনিকেলি সেইখিনি মানুহখিনিক চিলেক্ট কৰিব পাৰে আশাস নাথাকে বা 3rd গ্ৰেড 4th গ্ৰেডবিলাকৰ কাৰণে এটা ইউনিফৰ্ম তেওঁলোকে 3rd গ্ৰেডৰ কাৰণে এটা ইউনিফৰ্ম কৰিব বা 4th গ্ৰেডৰ কাৰণে এটা ছেপাৰেট হেৰি কৰিলে পৰীক্ষা দিলে সেইকাৰণেতো কিছু সময়খিনি গাইডলাইনছখিনি তৈয়াৰ কৰোঁতে সময়খিনি ল'লোঁ আৰু উদ্দেশ্যটো কৈছোঁৱেই যে আমি এটা ভাল মন লৈ পেলাই আমি কামখিনি কৰিবলৈ আগবাঢ়িছোঁ আৰু সেইখিনি কৰোঁতে চাগে নিশ্চয় সফল হ'ম মই অনুষ্ঠানটো শেষ কৰিম